সপোনত আপুনি কেতিয়াবা আত্মা দেখিছেনে? মৰা মানুহক সপোনত লগ পাইছেনে? জীৱিত লোকক মৰা অৱস্থাত কেতিয়াবা দেখিছেনে? সপোন দেখা এক অতিকে সাধাৰণ কথা। শিশুৱেই হওক বা বয়োবৃদ্ধই হওক, সকলোৱে মাজে সময়ে সপোন দেখে। পাছে সকলো সপোন একেই নহয়। তাৰে ভিতৰত কিছু লোকে মৰা মানুহক সপোনত দেখে, কিছুমানে আকৌ জীৱিত লোককেই মৰা দেখে সপোনত। কিন্তু এনে সপোন দেখা ভাল নে বেয়া? কি অৰ্থ এনে সপোনৰ? মৃত লোকক সপোনত অসুস্থ বা সংকটত দেখা যদি আপোনাৰ পৰিয়ালৰ কোনো মৃত লোকক সপোনত ৰোগীয়ে বা সংকটত দেখা পাইছে, তেনেহ'লে ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকৰ আত্মাই শান্তি লাভ কৰা নাছিল। সপোনত আহি সেই লোকে আপোনাক তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে কিবা কৰিবলৈ সংকেত দিয়ে। এনে পৰিস্থিতিত আপোনাৰ পণ্ডিত বা জ্যেষ্ঠজনৰ পৰামৰ্শ অনুসৰি তৰ্পণ, শ্ৰদ্ধা বা দান আদি কৰিব পাৰে। এজন জীৱিত ব্যক্তিক মৃত অৱস্থাত দেখা যদি আপুনি এজন জীৱিত ব্যক্তিক সপোনত মৃত অৱস্থাত দেখা পাইছে, তেনে সপোনৰ ধাৰণা অনুসৰি এনে সপোনৰ বেয়াৰ ইংগিত নহয়। সেই ব্যক্তিজনৰ বয়স বৃদ্ধি হোৱাৰ লক্ষণহে।